নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা নতুন ভিডিঅ'টো হৈছে ৰাজনীতি বিজ্ঞানৰ অৰ্থাৎ ৰাজনৈতিক বিজ্ঞানৰ এটা গুৰুত্বপূৰ্ণ টপিক। সেই টপিকটো হৈছে নাৰীবাদ, যাক ইংৰাজীত কোৱা হয় ফেমিনিজম। নাৰীবাদনো কি হয় তাৰ বিষয়ে আজি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। নাৰীবাদ হৈছে মহিলাসকলক মৰ্যাদা দিবৰ বাবে অৰ্থাৎ স্বীকৃতি প্ৰদান কৰিবৰ কাৰণে তেওঁলোকক সন্মান যাচিবৰ বাবে যি তত্ত্ব আগবঢ়োৱা হয় তাকে নাৰীবাদ তত্ত্ব বুলি কোৱা হয়। নাৰীবাদ তত্ত্ব মতে নাৰীসকলকো পুৰুষৰ সমানে অধিকাৰসমূহ প্ৰদান কৰিব লাগে। নাৰীবাদ তত্ত্বই মহিলাসকলক সমৰ্থন জনোৱাৰ উপৰিও মহিলাসকলক সমাজৰ সকলো দিশতে আগবাঢ়ি যোৱাত যথেষ্ট পৰিমাণে সহায় কৰে। নাৰীবাদ তত্ত্বৰ অনুসৰি সমাজত পিছ পৰি থকা মহিলাসকলে যাতে স্বাৱলম্বী হৈ অৰ্থাৎ নিজৰ ভৰিৰ ওপৰত থিয় দি নিজে কিবা এটা কৰি পুৰুষৰ সমানে থিয় হ'ব পাৰে তাৰ বাবে অশেষ কষ্ট কৰিছে। নাৰীবাদৰ জৰিয়তে সমাজৰ প্ৰতিগৰাকী মহিলাই নিজৰ ব্যক্তিত্বৰ বিকাশ আৰু সুপ্ত প্ৰতিভাসমূহৰ বিকাশ সাধন কৰিব পাৰে। নাৰীবাদ শব্দ দুটা বুজিবলৈ চেষ্টা কৰিব। নাৰী মানে মহিলা, বাদ মানে তত্ত্ব মানে মতবাদ। নাৰীৰ লগত জড়িত যিখিনি কথা আছে তাকে নাৰীবাদ বুলি কোৱা হয়। চমুকৈ বুজাবৰ কাৰণে কৈ আছোঁ, নাৰীৰ লগত জড়িত অৰ্থাৎ মহিলাসকলৰ উন্নতিৰ বাবে যিসমূহ মতবাদ আছে তাকে নাৰীবাদ বুলি কোৱা হয় চমুকৈ ক'ব গ'লে। এতিয়া নাৰীবাদ কি হয়, নাৰীবাদ কাক বোলে, ইয়াৰ অৰ্থ আপোনালোকে বুজি পাইছে নিশ্চয়। গতিকে নাৰীবাদৰ বৈশিষ্ট্যও আছে আৰু নাৰীবাদৰ জৰিয়তে সমাজৰ পিছ পৰি থকা প্ৰতিগৰাকী মহিলাই নিজক সমাজৰ আগলৈ তুলি আনিব পাৰে, নিজকে পিছ পৰি থকা অৱস্থাৰ পৰা সদায় আগ শ্ৰেণীলৈ নিজকে লৈ যাব পাৰে। এতিয়া আগৰ দিনত আমাৰ যি মহিলাসকল আছে সেইসকল সদায় পিছ পৰি থাকে, ঘৰৰ এটা চুকত তেওঁলোক আবদ্ধ হৈ থাকে। পুৰুষসকলে অৰ্থাৎ ল'ৰাসকলক আগতে শিক্ষা দিয়া হৈছিল, ছোৱালীসকলক শিক্ষা দিয়া হোৱা নাছিল। তাৰপিছত ল'ৰাৰ প্ৰতিটো ক্ষেত্ৰতে ল'ৰাবিলাকক অধিক সুবিধা দিছিল যে ল'ৰাইহে কৰিব পাৰে, ছোৱালীয়ে কৰিব নোৱাৰে, ল'ৰাই পঢ়িব ছোৱালীয়ে নপঢ়িব, ল'ৰাই খালি আৰামত যিকোনো ক্ষেত্ৰত ল'ৰাক আগস্থান দিয়া হৈছিল, ল'ৰাক মৰম চেনেহটো বেছি দিয়া হৈছিল, ছোৱালীক দিয়া হোৱা নাছিল। যাৰ ফলস্বৰূপে সেই ছোৱালীসকল সেই মহিলাসকল বা নাৰীসকল সদায় ঘৰৰ এটা চুকত বন্ধ থাকিবলগীয়া হৈছিল। ইয়াৰ ফলস্বৰূপে সমাজৰ কেইগৰাকীমান মহিলাকে প্ৰমুখ কৰি ব্ৰিটেইনৰ যি এগৰাকী নাৰীবাদৰ সপক্ষে কোৱা নাৰী আছিলে, প্ৰথমতে ব্ৰিটেইনতে ক'ব গ'লে তেওঁলোকে ব্ৰিটেইনৰ যি মহিলাসকল আছিলে, ব্ৰিটেইনৰ মহিলাসকলে পোনপ্ৰথমতে নাৰীসকলৰ সুবিধাৰ বাবে বা নাৰীসকলৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে কিবা মান মাতি উঠিছিল, যাৰ ফলস্বৰূপে লাহে লাহে সেই নাৰীবাদ ধাৰণাটো সমগ্ৰ বিশ্বতে বিয়পি পৰিল। আৰু ক'ব গ'লে আমাৰ ভাৰতীয় সভ্যতাৰ মতে ক'ব গ'লে নাৰীসকলকতো সদায় পিছস্থানেই দিয়া হৈছে। গতিকে নাৰীসকলক যাতে এতিয়া পৰিৱৰ্তনশীল সময়ৰ লগত যাতে পিছ পৰি নাথাকে, তেওঁলোকো যাতে সময়ৰ লগত ফেৰ মাৰিব পাৰে, যাৰ ফলস্বৰূপে নাৰীবাদ তত্ত্বটো প্ৰদান কৰা হৈছে। নাৰীবাদ তত্ত্বৰ জৰিয়তে সমাজৰ প্ৰতিগৰাকী নাৰীয়ে সমাজৰ যি নীতি নিয়ম আছে বা তেওঁলোকক বান্ধি ৰাখিব পৰা যিবিলাক ৰছী আছে সেই ৰছীবিলাক ছিঙি পেলাই যাতে আগুৱাই যাব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি নাৰীবাদ তত্ত্বটো প্ৰদান কৰা হৈছে। নাৰীবাদ তত্ত্ব এজন ব্যক্তিৰ দ্বাৰা প্ৰণয়ন কৰা বস্তু নহয়, সমাজৰ প্ৰতিগৰাকী নাৰীয়ে সেই নাৰীবাদ তত্ত্বটো অন্তৰ্গত হৈ পৰে। অৰ্থাৎ নাৰীবাদ নিজৰ সমাজখনত নাৰীৰ পক্ষে বা নাৰীৰ অস্তিত্ব মৰ্যাদা স্থাপন কৰিবৰ কাৰণে কেৱল এজনী দুগৰাকী মহিলা আহি পেলাই মান মাতিলে নহ'ব, সমাজত থকা প্ৰতিগৰাকী নাৰীয়ে আগবাঢ়ি আহি নিজৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে কাম কৰিব লাগিব। তেতিয়াহে নাৰীসকলৰ যি নাৰীবাদ তত্ত্বটো মৰ্যাদা বৃদ্ধি পাব আৰু তাৰ স্থাপত্য অৰ্থাৎ তাৰ যি মৰ্যাদা আছে, তাৰ যি সন্মান আছে সদায় পৃথিৱীৰ বুকুত ব্যাপ্তি হৈ থাকিব। গতিকে পলম নকৰি পেলাই আজি এই ভিডিঅ'টো আপোনালোকৰ আগলৈ উপস্থাপন কৰিলোঁ।